মুখ্য কাৰ্যবাহী সদস্য ড্ৰিম প্ৰজেক্ট গ্ৰেটাৰ ডংকামোকা ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন তুলিৰাম ৰংহাং তথা তেওঁৰ পৰিষদ NSSৰ উদ্যোগত পাৰিপাৰ্শ্বিক আৰু সাক্ষৰতা কাৰ্যসূচী ৰূপায়ণ জ্যেষ্ঠ ৰাজনৈতিকবিদ সমাজ সংস্কাৰক গোবিন্দ চন্দ্ৰ লাংথাচা আৰু নাই নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ মুখ্য কাৰ্যবাহী সদস্য ড্ৰিম প্ৰজেক্ট গ্ৰেটাৰ টংকামোকাম লাংমিছ নৈৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত স্থান শুক্ৰবাৰে পৰিদৰ্শন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং তথা তেওঁৰ পৰিষদবৰ্গ আৰু বিষয়া কৰ্মচাৰী 7.60 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই পানী যোগান প্ৰজেক্টটো ৰংখাং পিঠু ৰেংথেমা আৰু হামৰেন তিনি পৰিষদীয় সমষ্টিৰ ৰাইজৰ বাবে এই প্ৰজেক্টত নিৰ্মাণ হৈ উঠিলে এই তিনি সমষ্টিৰ ৰাইজৰ বাবে পানী যোগান সুলভ হ'ব বুলি আশা কৰা হৈছে পৰিষদীয় হামৰেন সমষ্টিৰ লাংমিছ নৈৰ ওপৰত ইতিমধ্যে পানীৰ টেংক নিৰ্মাণ পৰিসীমাৰ বেৰা নিৰ্মাণ আদি প্ৰাৰম্ভিক কাম চলি আছে আৰু কামত অগ্ৰগতি চাবলৈকে মুখ্য কাৰ্যবাহী সদস্য আৰু তেওঁৰ পাৰিষদবৰ্গ সহিত বিভাগীয় বিষয়া তথা কৰ্মচাৰীৰ এই পৰিদৰ্শন প্ৰজেক্টটো হৈ উঠিলে উক্ত তিনিটা পৰিষদীয় সমষ্টিৰ সুদীৰ্ঘ দিন ধৰি খোৱা পানীৰ সমস্যা দূৰ হ'ব উল্লেখ্য স্থান পৰিদৰ্শনৰ বাবে যাওঁতে পৰিষদৰ সদস্য ক্ৰমে ৰাম সিং টিমুক লুন সিং তেৰণ মঙ্গল সিং টিমুক বিভাগীয় বিষয়া তৰণী ৰংপিকে ধৰি নেতা তথা বিভাগীয় বিষয়াই লগ দিয়ে NSSৰ উদ্যোগত 3 ফেব্ৰুৱাৰী ৰূপায়ণ কৰা হয় 2 ফেব্ৰুৱাৰীৰ পৰা লুৰলাংচু এলেকা সাফাই কাৰ্যসূচীৰ অন্তত লুৰলাংচু এমই স্কুলৰ সমন্বয় গোষ্ঠীৰ সভাপতি ধনী সিং তেৰণ পৌৰোহিত্যত এইখন সভা অনুষ্ঠিত কৰা হয় সভাত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা পদ্মশ্ৰী ৰম্বং তেৰাঙে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও মহাবিদ্যালয়খনৰ প্ৰফেচাৰ অসীম কলিতা আমাৰ অসম কাকতৰ সাংবাদিক সঞ্জু বৰা LTRB প্ৰাক্তন সঞ্চালক হিতেশ্বৰ ডেকা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মনু দাওলাগপুৱে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উল্লেখ্য ইয়াৰ আগতে যোৱাকালি NSSৰ স্বেচ্ছাসেৱী দলে লুৰলাংচু বজাৰ সাফাই অভিযান ৰূপায়িত কৰে আৰু আজি পুৱা ভাগতো লুৰলাংচু ওচৰ পাজৰ হাৰিপুচি সাফাই অভিযান চলায় শ্ৰীযুত সঞ্জু বৰা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মনু দাওলাগপু আৰু কাৰ্বি আংলঙৰ এজন বিশিষ্ট ব্যক্তি তথা সমন্বয় গোষ্ঠীৰ সভাপতি শ্ৰীযুত ধন সিং তেৰাংদেৱে সভাখনত সভাপতিত্ব কৰিছে আৰু বিশেষ কাৰ্যসূচী হিচাপত কালিৰ লুৰলাংচু সাপ্তাহিক বজাৰ সাফাই অভিযানৰ পিছত আজি ইয়াৰ ওচৰ পাজৰৰ অঞ্চলত সাফাই অভিযানো ৰাতিপুৱাই সম্পন্ন কৰা হৈছে তাৰোপৰি আজিৰ অনুষ্ঠানত কিছু সময়ৰ পিছত আমাৰ এই কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছতে আমাৰ ইয়াতে এখন NSS ভলণ্টিয়াৰসকলৰ আৰু অন্যান্য ৰাইজৰ লগতে সকলোৱে এখন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব এই অনুষ্ঠানো হিতেশ্বৰ ডেকা তেওঁ পৰিচালনা কৰিব আৰু সেই অনানুষ্ঠানিক যি সাংস্কৃতিক বিনিময় কাৰ্যসূচী সেই কাৰ্যসূচী আমি সম্পূৰ্ণভাৱে নিজৰ মাজত তেওঁলোকৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান হিচাপত তাক পৰিচালনা কৰা হ'ব আৰু এই সমগ্ৰ কাৰ্যসূচী সম্পূৰ্ণৰূপে আমাৰ যিটো NSS ইউনিটৰ যিটো প্ৰধান লক্ষ্য গান্ধীবাদী আদৰ্শৰ দ্বাৰা পৰিচালিত হোৱা যি লক্ষ্য 1969 চনত আৰম্ভ হোৱা সেই আদৰ্শৰ দ্বাৰাই তাক পৰিচালিত কৰা হ'ব আৰু এই সমগ্ৰ কাৰ্যসূচী আজি সন্ধিয়ালৈকে সমাপ্তি ঘোষণা কৰা হ'ব আৰু এই সকলো কাৰ্যসূচীলৈকে আমাৰ সমগ্ৰ কাৰ্বি আংলংবাসী তথা ডিফুবাসীৰ লগতে সংবাদ জগতৰ সকলো ব্যক্তিলৈকে আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰালো আমাৰ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ NSS গোটৰ দ্বাৰা কালিৰ কাৰ্যসূচীটো তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন সভাৰ অন্তত স্বেচ্ছাসেৱী সদস্য কৰ্মীৰ মাজত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান হিতেশ্বৰ ডেকাৰ পৰিচালনাত অনানুষ্ঠানিকভাৱে অনুষ্ঠিত হ'ব সাংস্কৃতিক বিনিময় অনুষ্ঠানটি মংগল কো ৰিপোৰ্ট কাট নিউজ
লামডিং ৰোডস্থিত কাৰ্বি ছাত্ৰ সন্থাৰ নিজা কাৰ্যালয়ত 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় ষ্টুডেণ্ট এণ্ড ইয়থ কাউন্সিলৰ বাৰ্ষিক অধিৱেশন ছাত্ৰ সন্থাৰ সভাপতি সিমিয়ন ৰংফাৰৰ পৌৰোহিত্যত আৰু SSDCৰ সভাপতি লাইছন ইংলেঙৰ সভাৰ উদ্দেশ্যে ব্যাখ্যা আৰম্ভ হয় বাৰ্ষিক অধিৱেশনৰ এই সভা 2 ফেব্ৰুৱাৰী দিনটো আছিল কোনো চৰকাৰী বন্ধ তথাপিও খোলা নাছিল কাৰ্যালয় KYO নামৰ সামাজিক সংগঠনৰ কেইগৰাকীমান সদস্য কৰ্মীয়ে এই অভিযোগ পোৱাৰ লগে লগে স্থানত উপস্থিত হৈ প্ৰত্যক্ষ কৰে কাৰ্যালয় বন্ধৰ অভিযোগ The department of our depot it is still closed umane staff inot ki thi dopu bonta inot staff ki thi joine pen angton office bontla kelake aron tadi so hello nilitum KAC CM sir tuliram rong hang phata nili tuning ri la hello office la son bon iklak ke lake non karbi ara tumta la an ke non ke checha kun eloi tumta aja da saya kam han ili tum gachar jui phan pini chini na nang char jui phan pus me ili tum bang nakti hello la adai ke do tum han ke prabjin ming sai nei bo culture puke non sir tuliram sir sining je be kalam lo bonta alang li tum hai bo culture hin pe alang tum pe ne contribution kichi pi do in phan bor idun ma bor idun de so better alang li tum phan DFO pendang lok la da stuff tum an phan কাৰ্যালয়ৰ কাম চলিব লগা সময়তে এখন চৰকাৰী কাৰ্যালয় এনেদৰে বন্ধ KYO কাট নিউজলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত কয় যে যি সময়ত ৰাজ্য তথা কাৰ্বি পৰিষদীয় চৰকাৰে ৱৰ্ক কালচাৰ অৰ্থাৎ কৰ্মসংস্কৃতি গঢ়ি ৰাজ্য তথা জিলাখনত উন্নয়নৰ দিশত খোজ আগবঢ়াব বিচাৰিছে এনে সময়ত বিশেষকৈ কাৰ্বি আংলঙত এনেদৰে বন বিভাগৰ কাৰ্যালয়খনত কৰ্মসংস্কৃতিৰ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁৰ দায়িত্বত থকা বন বিভাগৰ এই কাৰ্যালয়খনৰ এই পৰিপ্ৰেক্ষিতত মুখ্য কাৰ্যবাহী সদস্যগৰাকী কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া সময়তেহে পৰিলক্ষিত হ'ব সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, Smart Class, Next Education Inter Private Limited, Arts and Dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671273084 or 7896971592 or 8724068454 or 8472091283. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Orledas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইন্ডাষ্ট্ৰিজ ডেভেলপমেন্ট কৰ্পোৰেচন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি
আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। পাৰ্বত্য জিলা ডিমা হাছাও জ্যেষ্ঠ ৰাজনৈতিকবিদ আৰু সমাজ সংস্কাৰক আৰু ইহ সংসাৰত নাই। পাৰ্বত্য জিলা ডিমা হাছাওৰ জ্যেষ্ঠ ৰাজনৈতিকবিদ আৰু সমাজ সংস্কাৰক আৰু ইহ সংসাৰত নাই। জনপ্ৰিয় জ্যেষ্ঠ ৰাজনৈতিকবিদ জ্যেষ্ঠ কংগ্ৰেছ নেতা গোবিন্দ চন্দ্ৰ লাংথাছাই গুৱাহাটী ডাউনটাউন হস্পিটেলত চিকিৎসাধীন অৱস্থাতে আজি দিনৰ প্ৰায় 1 বজাত মৃত্যু হয়। নিজৰ মতাদৰ্শৰ বাবে যিকোনো আপোচ নকৰা প্ৰবীণ ৰাজনৈতিকবিদ তথা অসম মন্ত্ৰীসভাত প্ৰাক্তন পাৰ্বত্য উন্নয়ন মন্ত্ৰী গোবিন্দ চন্দ্ৰ লাংথাছা কেৱল এগৰাকী ৰাজনৈতিকেই নহয়, এগৰাকী সমাজ সংস্কাৰকো আছিল। তেওঁৰ মৃত্যুত ডিমা হাছাও আৰু কাৰ্বি আংলং পাৰ্বত্য জিলা দুখনে এগৰাকী ভাল ৰাজনৈতিজ্ঞ হেৰুৱালে। ঈশ্বৰে তেওঁৰ স্বৰ্গগত আত্মাক সদ্গতি প্ৰদান কৰক। পশ্চিম কাৰ্বি আংলং ব্যাপ্টিষ্ট মণ্ডলী গাঁৱত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে কাৰ্বি ব্যাপ্টিষ্ট এছ'চিয়েশ্যনৰ 99 সংখ্যক বাৰ্ষিক অধিৱেশন। 3দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীৰ সফল সম্পন্নৰ বাবে বহু আগৰে পৰা অভ্যৰ্থনা সমিতিয়ে লোৱা যুদ্ধকালীন তথা শৃংখলাবদ্ধ প্ৰস্তুতিৰ বাবে কাৰ্যসূচী আৰম্ভণিৰ পৰা সুন্দৰ ব্যৱস্থাপনা দেখা গৈছে। এই সন্দৰ্ভত আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত কাৰ্বি বাপ্টিষ্ট এছ'চিয়েশ্যনৰ সভাপতি JS ৰংহাঙৰে হোৱা চমু সাক্ষাৎকাৰত PKBA অৰ্থাৎ পশ্চিম কাৰ্বি আংলং বাপ্টিষ্ট এছ'চিয়েশ্যনৰ সমূহ খ্ৰীষ্টিয়ান ৰাইজে এই 99 সংখ্যক বাৰ্ষিক অধিৱেশনত সদল বলে আহি যোগদান কৰিলে অনুষ্ঠান সাফল্যমণ্ডিত হ'ব বুলি আশা প্ৰকাশ কৰে। কাৰ্যসূচী অনুসৰি পুৱা 8 বজাত PKBAৰ সভাপতি জয়সিং ৰংহাঙৰ দ্বাৰা মূল পতাকা উত্তোলনৰ পিছতে বিভিন্ন মণ্ডলীৰ পৰা অহা মণ্ডলীসকলেও নিজৰ নিজৰ মণ্ডলীৰ পতাকা উত্তোলনেৰে আজিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি হয়। পতাকা উত্তোলনৰ পিছতে হামৰেন কৰ দলে উন্মোচনী সমবেত সংগীত পৰিৱেশন কৰে। 9:30 বজাৰ পৰা সকলো পৰিস্থিতিটো একতা হৈ থকাৰ সম্পৰ্কে আলাপ আলোচনা কৰে। ইয়াৰ পিছতে সামুৱেল টিছই ঈশ্বৰ সম্পৰ্কীয় পবিত্ৰ কথাবোৰ সভাত উপস্থিত ৰাইজৰ আগত সাৰ গৰ্ভ কথা ব্যক্ত কৰে। দুপৰীয়া যুৱক যুৱতীসকলৰ মাজত আত্মসংস্থাপনৰ ওপৰত KABCৰ সাধাৰণ সম্পাদক ৰেভাৰেণ্ড ডি ইংটিৰ সঞ্চালনাত ছেমিনাৰ এখনি অনুষ্ঠিত হয়। ছেমিনাৰত টকালি ঝিমো তেৰণভিয়ে উঠি অহা যুৱক যুৱতীসকলৰ মাজত ভাল আদৰ্শ আচাৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণামূলক ভাষণ ৰাখে। উল্লেখ্য, অনুষ্ঠানত বিগত সময়ত 3 বছৰীয়া পাঠ্যক্ৰম প্ৰশিক্ষণত উত্তীৰ্ণ বুলি পৰিগণিত 7 গৰাকী প্ৰশিক্ষাৰ্থীসকলক PKBAৰ সভাপতি ৰংহাঙে একোটাকৈ মানপত্ৰ প্ৰদান কৰে। জসন ইংঘে ৰিপৰ্ট কাট নিউজ। কাৰ্বি নৱবৰ্ষৰ ফেব্ৰুৱাৰী দ্বিতীয় দিন দুপৰতে কাৰ্যালয়ত নাই কোনো নৰমনিচ। ইমানেই নহয়, কাৰ্যালয়খনৰ দৰ্জা খিৰিকী আছিল সম্পূৰ্ণ বন্ধ। 2 ফেব্ৰুৱাৰী দিনটো আছিল কোনো চৰকাৰী বন্ধ, তথাপিও খোলা নাছিল কাৰ্যালয়। KYO নামৰ সামাজিক সংগঠনৰ কেইগৰাকীমান সদস্য কৰ্মীয়ে এই অভিযোগ পোৱাৰ লগে লগে স্থানত উপস্থিত হৈ প্ৰত্যক্ষ কৰে কাৰ্যালয় বন্ধৰ অভিযোগ। The department of our depot, it is still closed. Umane staff inut ki thi dopu bonta inut staff ki thi join pen angton office bon la ke aron tadi. So hello nilitum KAC CM sir tuliram rong hang phanta nili tuning ri la hello office la son bon iklak ke lake non karbi ara tumta la an ke non ke checha kun elo ili tumta aja ta saya kam han ili tum ke char jui phan pini chini na nang char jui phan pus me ili tum bang nak ti hello la adai ke do tum han ke prabjin ming sai nei bo culture puke non sir tuliram sir sining je be kalam lo bonta alang litum hai bo culture hin pe alang tum pe ne contribution kichi pi do in phan bor idun de so better alang litum phan DFO pendang lok la da staff tum an phan
সাইড ইফেক্ট নেই লাগে কাৰ্যালয়ৰ কাম চলিব লগা সময়তে এখন চৰকাৰী কাৰ্যালয় এনেদৰে বন্ধ KYOA কাট নিউজলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিখনত কয় যে যি সময়ত ৰাজ্য তথা কাৰ্বি পৰিষদীয় চৰকাৰে ৱৰ্ক কালচাৰ অৰ্থাৎ কৰ্মসংস্কৃতি গঢ়ি ৰাজ্য তথা জিলাখনত উন্নয়নৰ দিশত খোজ আগবঢ়াব বিচাৰিছে এনে সময়ত বিশেষকৈ কাৰ্বি আংলঙত এনেদৰে বন বিভাগৰ কাৰ্যালয়খনত কৰ্মসংস্কৃতিৰ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁৰ দায়িত্বত থকা বন বিভাগৰ এই কাৰ্যালয়খনৰ এই পৰিপ্ৰেক্ষিতত মুখ্য কাৰ্যবাহী সদস্যগৰাকী কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তেহে পৰিলক্ষিত হ'ব আজি বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ